চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হৈছে। নিশা মৰিগাঁও মতিৰাম বৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত চোৰে চলালে চাফাই অভিযান। অতি কৌশলেৰে বিদ্যালয়ৰ তলা ভাঙি চোৰে লুটি নিলে বহু মূল্যৱান সামগ্ৰী। চুৰিকাণ্ড হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা লেপটপ, এটা স্মাৰ্ট টিভি, এটা ডিজিটেল টিভি, CPU দুটা, ডেস্কটপ দুটা CPU, এটা CCTV মনিটৰ আৰু এখন ষ্টেণ্ড ফেন। চুৰি হোৱা সামগ্ৰীখিনিৰ মূল্য প্ৰায় 3,50,000 বুলি জানিব দিয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমাৰ হাতত বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ কিছু মন্তব্য আছে। নিশা চুৰি কাৰ্য সংঘটিত হৈছে এই কথাটো আমি গম পাওঁ ৰাতিপুৱা 7 বাজিত। যেতিয়া আমাৰ এই পৰিষ্কাৰ কৰিবলৈ যিজন মানুহ আহে, সেই মানুহজনে যেতিয়া মোক ফোন কৰে যে দৰ্জা খোলা আছে, তেতিয়া মই লগে লগে এচিন হেডমাষ্টৰ বিকাশ কাকতিক ফোন কৰিলোঁ, মেনেজিং কমিটিৰ সভাপতি তেখেতক ফোন কৰিলোঁ, আৰু বিদ্যালয়ৰ কাৰ্যালয়ৰ সহায়ক বাপন কাকতিক ফোন কৰিলোঁ। গোটেইখিনি আমি লগ হৈ 7:15 ইয়াত পালোঁহি। প্ৰায় যদি আমি চাওঁ যে 4টা ৰুম খোলা আছে। 4টা ৰুমত যিটো ডিজিটেল আমাৰ লাইব্ৰেৰী সেইটো খোলা আছিলে, স্মাৰ্ট ক্লাছৰুমটো খোলা আছিলে, অফিচ ৰুমটো খোলা আছিলে, আৰু যিটো আমাৰ ষ্ট'ৰ ৰুম সেইটো খোলা আছিলে। আমি 4জনে যেতিয়া চাওঁ তাত দেখা পাওঁ প্ৰায় 3.5 লাখমান টকা সম্পত্তি আমাৰ নোহোৱা হৈছে। তাৰ ভিতৰত আছে আমাৰ CCTV মনিটৰ এটা আছে, লেপটপ এটা আছে, CPU দুটা আছে, ডেস্কটপ দুটা আছে, ডিজিটেল টিভি CPU এটা আছে, ষ্টেণ্ড ফেন এখন আছে, স্মাৰ্ট টিভি এটা আছে, সেইটো বহুত ডাঙৰ আছিলে, 53/34, বহুত ডাঙৰ আছিলে এইটো। আৰু এই ৰুমটোৰ গোটেই দৰ্জা ফেন চলি আছে, লাইট জ্বলি আছে। আমি গাঁওবুঢ়াক জনালোঁ, গাঁওবুঢ়াৰ পৰা আমি ফোন নম্বৰ লৈ OC ছাৰক ফোন কৰি জনালোঁ। তেখেতে আমাৰ অলপ পিছত গৈ পেলাই পিটিশ্যনটো দিব দিছে। আৰু গ্ৰুপত আমি আমাৰ কাৰ্যালয় আছে, আজিৰ পৰা প্ৰায় 15 বছৰ আগত যেতিয়া মোবাইল টিভিবিলাক দিছিলে, লেপটপ দিছিলে, তেতিয়া দুবাৰ হৈছিলে। এইটো 3 নম্বৰ হৈছে, কিন্তু এইবাৰ বেছি টকাৰ সম্পত্তি গৈছে আমাৰ। আমি বিচাৰোঁ যে এনেকৈ এইটো অকল আমাৰ বিদ্যালয়তে হোৱা নাই, আজি 15 দিনৰ আগত আমাৰ ওচৰৰ এখন বিদ্যালয়ত হৈছে। এই যিবিলাক দুষ্ট প্ৰকৃতিৰ মানুহ আছে, এই দুষ্ট প্ৰকৃতিৰ মানুহবিলাক আমি চিনাক্ত কৰিব লাগে। যদি আমাৰ পুলিচ প্ৰশাসনে সেইটো সহায় কৰি দিয়ে, আমি নথৈ সুখী হ'ম। চৰকাৰৰ প্ৰতি অনুৰোধ আমাৰ নাইট চকীদাৰটো দিলে ভাল হয়। আমি যে হাইস্কুলসমূহত আমাৰ এতিয়া নৈশ চকীদাৰ প্ৰয়োজন হৈ আহিছে।